হাই ফ্ৰেণ্ড, কি খবৰ? ভালনে আপোনালোকৰ? আজি যিহেতু বৰষুণৰ বতৰ, এই বৰষুণজাক মোৰ খুবেই প্ৰিয়। কাৰণ এই বৰষুণজাকৰ মাজতে শৈশৱৰ কত যে স্মৃতি জড়িত হৈ আছে। শৈশৱত কৰা সেই খেলা ধূলাৰ পানী বোকা গছকি কিমান যে ফূৰ্তি কৰিছিলোঁ। এজাক বৰষুণৰ সেই টোপালবিলাকৰ মাজতে আমাৰ কিমান স্মৃতি জড়িত হৈ আছে, নহয়নে বাৰু? কেতিয়াবা এনেকুৱা লাগে যেন বৰষুণজাক সদায়েই দিয়ক, আমি সদায় এইটো ফূৰ্তি কৰি থাকিম। তেনেকুৱাতো চাগে আৰু নহ'বই, কাৰণ বৰষুণজাক আহিলেহে সেইটো আমি এনজয় কৰিব পাৰোঁ। সৰুতে কৰা এনজয়বিলাক এতিয়া ইমানেই মনত পৰে যে ভাবোঁ আকৌ দুবাৰ এইবিলাক পাৰিমনে কৰিবলৈ। কেতিয়াবা মন যায়, কিন্তু বৰষুণজাক দিলে পিছে এতিয়াও মই কৰোঁ। তিতি মই বহুতেই ভাল পাওঁ বৰষুণত। বিশেষকৈ জানেনে জুলাই মাহটো যিহেতু আমাৰ গৰম বন্ধ দিয়ে, স্কুলো বন্ধ থাকে। সেই টাইমটোততো গাঁৱৰ পৰিৱেশত প্ৰায় খেতিতে প্ৰত্যেকজন মানুহ ব্যস্ত হৈ থাকে। সেই পৰিৱেশটো এটা বেলেগ সুকীয়া এটা আনন্দ উপভোগ কৰিব পৰা যায়। যিহেতু সকলোবোৰ পথাৰতে ব্যস্ত হৈ থাকে, তেতিয়া ঘৰততো তেনেকৈ শাসন কৰিবলগীয়াও কোনো নাথাকে। সেই টাইমটোত যদি বৰষুণ এজাক দিয়ে আৰু আমাক কোনে পাৰে। পানী বোকা গছকি কিমান যে ফূৰ্তি কৰিছিলোঁ। তাৰপিছত যেতিয়া সন্ধিয়া হয়, কত যে কিমান গালি খাইছিলোঁ। সেইবিলাক স্মৃতি বৰষুণ দিলে এতিয়াও মনত পৰে। শৈশৱত যে মাৰ পৰা কিমান যে গালি শপনি খাইছিলোঁ। মোৰ দৰে এনেকুৱা স্মৃতি আপোনালোকৰ আছেনে? জনাব দেই।